শাৰীৰিক সুস্থতাৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ মাজত কলা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে বকত আৰম্ভ হৈছে এখন স্বাস্থ্য সজাগতা শিবিৰ আৰু নৃত্য অভিনয় কৰ্মশালা। প্ৰয়াত শিক্ষাবিদ তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াৰ সোঁৱৰণত আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। বক কলেজ অফ এডুকেশ্যনৰ প্ৰেক্ষাগৃহত হলমাহল পৰিৱেশ, জিলমিল জুম্বা ষ্টুডিঅ'ৰ উদ্যোগত আৰু বক কলেজ অফ এডুকেশ্যন তথা বক আঞ্চলিক যুৱ সংঘৰ সহযোগত শুভাৰম্ভণি ঘটিছে এখন স্বাস্থ্য সজাগতা আৰু নৃত্য অভিনয় কৰ্মশালাৰ। পুৱা 7 বজাৰ পৰা 9 বজালৈ অনুষ্ঠিত হোৱা স্বাস্থ্য সজাগতা শিবিৰটো বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট ফিটনেছ মডেল উৎপলা পাছানীয়ে। ইয়াৰ পাছতে এদিনৰ 10 বজাৰ পৰা আৰম্ভ হয় নৃত্যৰ অভিনয় কৰ্মশালা। প্ৰয়াত শিক্ষাবিদ তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়াৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে এই কৰ্মশালা শুভাৰম্ভণি কৰে গুৱাহাটীৰ প্ৰখ্যাত নৃত্যগুৰু সঞ্জীৱ মল্লিকে। ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰাৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে আয়োজিত এই কৰ্মশালা এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।